হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ওলাই আহিছিলোঁ এতিয়া ফুৰিবলৈ যাবলৈ, আৰু দেখিলোঁ পামচাৰ হ'ল। এয়া মিষ্টাৰে অলপ হাৱা দিছে। আজিকালি এইটো ব্যৱস্থা হোৱাৰ কাৰণে বহুত ভাল হ'ল। এইয়া আমাৰ তৰংগ। এতিয়া যাওঁ ব'লক। বৰষুণ দিলে ৰূপাইত ইমান বৰষুণৰ পানী হ'ল নহয়। এয়া চাওকচোন আপোনালোকে। আজি আমি ক'ত ক'ত যাম আপোনালোকক দেখাম। এতিয়া ফাৰ্ষ্ট যাম আমাৰ ভণ্টি ঘৰত। ভণ্টি ঘৰত সোমাই আকৌ আমি তিনিচুকীয়ালৈ ৰিটাৰ্ণ হ'ম। ৰিটাৰ্ণ হৈ আপোনালোকক দেখাম আমি ক'ত বিয়া খাবলৈ যাম। এয়া আমি আহি আটাল পালোহি। সাপেখেতি আটাল বুলি কয় যে তাতে পালোহি। আৰু ইয়াত ছাইডত মানে এখন ডাঙৰ ৰিজাৰ্ভ আছে। ৰিজাৰ্ভৰ ছাইডত মানে গছবোৰ কাটিছে। ইয়াত মানে ডাঙৰকৈ মানে ৰাস্তাটো বনাব। আমাৰ যিটো নামৰূপৰ ৰাস্তা, নামৰূপৰ পৰা এনেকৈ ভিতৰেদি এটা ৰাস্তা হ'ব। সেই ৰাস্তাটো আগত আছিল, কিন্তু সৰু আছিলে ৰাস্তাটো, আপোনালোকে দেখিছে নহয়। কিন্তু এতিয়া বহুত ডাঙৰ কৰিব। সেইটো কাৰণে ছাইডৰ গছবোৰ কাটি দিছে। আৰু এয়া JCBয়ে ট্ৰেক্টৰখনত উঠাই আছে। আমি তাকে অকণমান দেৰি ৰৈ দিছোঁ। এয়া চিধাই আহি মানে ভৰি হাত ধুই আমি খানা খাবলৈ বহিছোঁহি। আৰু এয়া আইতাই ইমান ধুনীয়া সাজ দিছে। আমাৰ গাঁৱত মানে আলহী আহিলে এইবিলাক দিয়েই, বহুত ভাল লাগে খাই। মিঠা মিঠা সাজ দিছে। আৰু তাতে ময়ো অকণমান খাই দিছোঁ আৰু গাঁৱৰ সাজ বহুত দিন খোৱা নাই বাবে। এয়া চাওকচোন ভণ্টিয়ে কি বনাই থৈছে। এয়া গাহৰি মাংস আৰু আলু আৰু কোমোৰা দি বনাইছে। ডাল বনাইছে আৰু পাপৰ, আচাৰ আৰু চব্জি তেনেকেই বনাই থৈছে। ইমান ভাল লাগিছে খাই। আৰু লগতে মিঠা মিঠা এয়া সাজো দিছে অলপমান খাবলৈ। তাকে অকণমান খাম এতিয়া আৰু। এয়া ভণ্টি মামনি একদম মানে ঘৰত গোটেইজনী একেবাৰে বোৱাৰী হৈ আছে আৰু আমালৈ ভাত পানী বনাই ৰেডি কৰি থৈছে। এয়া মোৰ ভণ্টি ল'ৰা কাব্যম চেতিয়া। ই মানে ইমান ধুনীয়াকৈ চাই আছে নহয় কেমেৰাটোলৈ। বহুত মৰম লগা। ইয়াৰ মানে এতিয়া বয়স 4 মাহ হৈছে। এতিয়া সি মানে উবি হৈছে আৰু। এয়া আহি আমি বিয়া পাৰ্টি এটাৰ কাৰণে আহিলোঁ তিনিচুকীয়াত। মই কইনাগৰাকীক দেখাম। এইয়া কইনা হয়, বহুত ধুনীয়া লাগিছে কইনাগৰাকী। আৰু মিষ্টাৰ ফ্ৰেণ্ড হয় ওচৰত। আৰু বিয়াখন মই অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ বাৰু। এয়া চাওকচোন। এয়া খানা খাবলৈ আমাক মাতিছে। আমি খানাটো খাই লওঁগৈ দেই, তাৰপিছত আকৌ আপোনালোকক ভিডিঅ' দেখাম। এইয়া বিয়া ঘৰত মইনা মাহী আৰু ৰীমাহঁতক লগ পালোঁ। পাই বহুতেই ভাল লাগিলে। এয়া কথা পাতি আছোঁ, বহুত দিন লগ পোৱা নাই মাহীক। এয়া বৰ ধুনীয়া লাগিছে। পোৱালীকেইটি ইমান ধুনীয়াকৈ খেলি আছে। আমিও সৰুতে মানে এনেকৈ বিয়া ঘৰত খুব উৎপাত কৰোঁ, ইফালে সিফালে যাওঁ। সেয়া দেখি মানে মনতেই পৰি গৈছে আৰু। এইয়া চাওকচোন বিয়া ঘৰত মানে ফটো ছেশ্যন চলি থাকে। এতিয়া অলপমান ফটো মাৰিব লাগিব। ফটো মেইন। এই ভিডিঅ' চাই কেনেকুৱা পালে জনাব। ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।